হেল্ল' গাইজ, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। মই আজি যাবলৈ লৈছোঁ বান্ধৱীৰ ঘৰলৈ, আৰু মোৰ লগত যাব মোৰ লগৰে বান্ধৱী। আৰু মই যাম এতিয়া দেউতাৰ লগত। দেউতাই মেললৈ যাব, ধান বানিব আছে। আৰু এইফালে আমাৰ ফুলকেইডাল বহুত বেছি ধুনীয়া লগা হৈছে, আৰু মই ইয়াতে বজাৰত ৰখি আছোঁ ইহঁত দুয়োটালৈ। আমি যোৱাৰ কথা আছিল 6টা নে 7টা, কিন্তু এতিয়া আমি 3টাই গৈ আছোঁ। বাকীকেইটাৰ কিবা কিবি অসুবিধা হ'ল কাৰণে নাযায়। বাকী এয়া আমি আহি পালোঁ। আমি গৈছোঁ এয়া বৰষাহঁতৰ ঘৰত। বিয়া আছিল, বিয়াত আমি যাব নোৱাৰিলোঁ কাৰণে আজি গ'লোঁ। আৰু গৈয়ে পানী খাই চাহ তাহ খাই ল'লোঁ, আৰু পূৰা আড্ডাত বহি গৈছোঁ। এয়া দেখিছে নহয়, গোটেইকেইটাৰে আমি চাৰিওটাই ইমানেই আড্ডা মাৰিছোঁ, পূৰা মানে বিচনাত পৰি যাব লগা হৈ গৈছে আড্ডা মাৰি মাৰি। তাৰপাছত ক'লে যে বাহিৰৰ পৰা আহো ব'ল, একবাৰ এনেই চাই আহিবি, বাটে বাটে যায়। তো আমিও গ'লোঁ, গৈ পিনে ফটো চটো তুলিলোঁ। পথাৰ আছিল, তো সেইটো কাৰণে পথাৰ মানে এনেই খালী জেগা আৰু। তো তেনেকৈ ফটো চটো তুলিলোঁ, ভিডিঅ' বনালোঁ। আৰু এই জোনমণিক মানে ইমান ফটো তুলি দিছোঁ, এনেকৈ নহয় তেনেকৈ নহয়, এনেকৈ তামাম ফটো তুলি দিছোঁ মানে। তাৰপাছত তাতে অকণমান টাইম থাকি আমি ভাত পানী খালোঁ। এয়া বহিছোঁ আৰু ভাত পানী খাবলৈ। ভাত পানী খাই লৈ অলপ টাইম থাকি ঘৰলৈ বুলি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই।